নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভাল আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী মই। আৰু আজি সেইকাৰণে ভিডিঅ' এটি বনাম বুলি ভাবিলোঁ আৰু ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। মিছাই শিকে খোৱাব নালাগে যেনে আমি লাগি লাগি যেনে মিছাই লাগি লাগি আঙুলি দিয়ে মিছাই আপোনালোকেও চাই থাকক। অন্নপ্ৰাশনটো দেখুৱালোৱে আৰু বাকী আৰু দেখুৱাই আছোঁ, মাহঁতৰ ঘৰটো দেখুৱাই আছোঁ। আৰু ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে। এইজন মোৰ ডাঙৰ মামা আৰু মামাই প্ৰসাদ খাই আছে, আপোনালোকেও চাওক। আজি যিহেতু সৰু মামাৰ ল'ৰা অন্নপ্ৰাশন, সেইকাৰণে এইটোৱে আমাৰ সৰু মামাহঁতৰ ঘৰ। অকল এইটো ল'ৰাটোৰে অন্নপ্ৰাশন, ইয়াৰ নাম হৈছে টুইংকেল দাস। আপোনালোকে চাই আছে ভিডিঅ'টো। আৰু এইজন হ'ল সৰু মামা আৰু যাৰ অন্নপ্ৰাশন সেই ল'ৰাটোৰ দেউতাক। এইটো হ'ল তেওঁলোকৰ ঘৰটো। আৰু এনাই আছোঁ এতিয়া। আৰু আপোনালোকক ভাবিলোঁ মামাহঁতৰ গাঁওখন অলপ দেখুৱাওঁ, তাৰ কাৰণে চাওক মামাহঁতৰ গাঁওখন এইখনৰ নাম হৈছে কুঁৱৰী গাঁও।